guys, welcome back to my YouTube channel Manjusri's vlog. So guys, start কৰিছো vlogging আৰু এতিয়া বাজিছে 2টা মানে এতিয়া আফটাৰনুন হৈ গ'ল নহয় জানো গটিকে এতিয়া মই vlogটো start কৰিছো কিমানখিনি পাৰো কি পাৰো মই দেখাব একদম ট্ৰাই কৰি যাম গটিকে মোৰ লগত কন্টিনিউ চাই থাকিব ঠিক আছে তেতিয়া হলে বলক কি দেখাব পাৰো চাই যাও আমি guys আজি হৈছে নেক্সট ডে আৰু vlogটো কন্টিনিউ কৰিছো এতিয়া মই যাব ওলাইছো কলেজলৈ তো তেতিয়া হলে বলক কলেজলৈ গৈ থাকো আৰু আপোনালোকক লগত লৈ যাও বলক তেতিয়া হলে কলেজ আহি পালোঁ কিন্তু কথাটো হ'ল যে মোৰ ওচৰত ৰুমটোত ক্লাছ চলি আছিলে সেইকাৰণে মই ভইচ অভাৰ দিব লগা হ'ল বাকীখিনি মই কি দেখাব পাৰোঁ চাই যাই থাকক এতিয়া গৈ আছোঁ কলেজৰ পৰা ঘৰলৈ ইমান ধুনীয়া ধুনীয়া সৌন্দৰ্যৰ পৰিৱেশ চাই যোৱাৰ মজাটোৱে বেলেগ গতিকে মোৰ লগত আপোনালোকে উপভোগ কৰক ইমান ধুনীয়া পৰিৱেশ তেতিয়াহ'লে বলক ঘৰলৈ আমি গৈ থাকোঁ কলেজৰ পৰা কেতিয়াবা আহি পাইছোঁ ভাত পানী খাই অকমান জিৰাইছোঁ আৰু আজি আলহীও আহিছিলে আমাৰ ঘৰলৈ গতিকে সেইটো কাৰণ অকমান ব্যস্ত আছিলোঁ আৰু ভ্লগ ইমান শ্বুট কৰা নাছিলোঁ গতিকে এতিয়া ভাত পানী খাই জিৰাইছোঁ যিহেতু লগতে এটা বস্তু দেখাম চাই যাব তো বস্তুটো হৈছে যে এয়া চাওক গলু মহাৰাজৰ বহুত ঠাণ্ডা লাগিছে আৰু সি বেচেৰে ঠাণ্ডাতে মুখখন ক'ত লুকাই দিছে চাওকচোন এবাৰ একচুৱেলি মই এটা গুৰিত বহি আছোঁ সেইটো কাৰণ অকমান মজা পাইছে সি বিকজ বেছি ঠাণ্ডা পোৱা নাই মই উৰাখন উৰাই দিছিলোঁ তাক গতিকে এনেকৈ মোৰ লগত থাকিলে মোৰ টাইমটো স্পেণ্ড হয় প্লাছ সি থাকিলে মোৰ চবটো বস্তু ইজি লাগে আৰু এতিয়া যিহেতু আমাৰ ফেমিলি মেম্বাৰ হৈ পৰিছে গতিকে সি নোহোৱাকৈ মোৰ টাইমটো কেতিয়াও সম্পূৰ্ণকৈ নাযায় গতিকে সেয়াই মই অকণমান তাৰ লগত টাইম স্পেণ্ড কৰোঁ আৰু বাকী কি দেখাব পাৰোঁ মই দেখাই যাই আছোঁ চাই থাকিব তো এতিয়া মায়ে আনিছে মোৰ কাৰণে চিকেন যিহেতু মই ব্ৰইলাৰ ভাল পাওঁ আৰু এতিয়া মায়ে কেৰাহীত লাহেকৈ তেলটো দি দিছে বাকীখিনি দেখাই আছোঁ আৰু লগতে এইপিনে আলু আৰু পিঁয়াজ এয়া কাটি থৈ দিলে তাৰপিছত মোৰ কাৰণে মেগীও বনাই আছে আৰু মই দিনটো একো বিশেষ ভ্লগ শ্বুট কৰা নাই ৰাতি একেলগে শ্বুট কৰিছোঁ এইখিনি যিমানখিনি পাৰোঁ দেখাই যাম তাৰপিছত এয়া কিবা পাঁচফোৰণ নেকি কয় এইটো দি দিলে এতিয়া মায়ে বঢ়িয়াকৈ আৰু বাকীখিনি মাংস বনোৱাটো মই দেখাম চাই থাকিব দেই দেখাই আছোঁ তো এতিয়া মায়ে পিঁয়াজ চিয়াজ দি দিলে আৰু লগতে এফালে মোৰ কাৰণে মেগীও বনাবৰ কাৰণে দি দিছে মই অথনি দেখাইছিলোঁৱে তো এতিয়া জ্বালা পিঁয়াজখিনি দিয়াৰ পিছত আজি অকণ মায়ে বেলেগকৈ বনাইছে কেতিয়াবা মায়ে আগতে নিমখ আৰু হালধি দি নিদিয়ে কিন্তু আজি নিমখ হালধি গোটেই দি লৈছে আগতে তাৰপিছত এতিয়া মাংসটো দি দিলে লাহে লাহে গোটেইখিনি এতিয়া মায়ে মোৰ কাৰণে লেগ পিচ আনিছে আমি আৰু এতিয়া গোটেইখিনি তাৰপিছত বঢ়িয়াকৈ এতিয়া মাংসখিনি বহাই দিলে আৰু এনেও মাৰ চিকেন বহুত বেছি টেষ্টি হয় যোনে যোনে খাই পাইছে জানে আৰু লগত মোৰ মেগীটো এতিয়া হ'ল লাহেকৈ এতিয়া মেগীটো মই লৈ লওঁ খাম আৰু বাকী দেখাই আছোঁ আৰু কি দেখাব পাৰোঁ মই নহয় জানো চাই থাকিব দেই চাই থাকিব মেগী ৰেডি এতিয়া মই মেগীটো খাব মেগী খোৱা হোৱাৰ পিছত মানে ইভিনিং নাস্তা কৰাৰ পিছত মই পাহৰি গৈছোঁ ভ্লগ কৰিব একচুৱেলি কিনো দেখাম একো দেখাব লগা নাছিলোঁ তেনেকুৱা তো এতিয়া ৰাতি হ'ল 10টা বাজি গ'ল এতিয়া মই ডিনাৰ কৰিব ওলাইছোঁ আইতা পাপাই কৰিলে তো এতিয়া চিকেনটো বহুত টেষ্টি বনাইছে কেনেকুৱা বনাইছে মই দেখাই আছোঁ বলক চাওক ভাত আহি গৈছে মা আৰু মোৰ এতিয়া আমি খাওঁ আৰু আপোনালোকক অকণমান পিছত লগ পাই আছোঁ দেই So guys, আজি হৈছে ডে 3 আৰু আজি গৈ আছোঁ মাৰ লগত অকমান বজাৰ কৰিবৰ কাৰণে গতিকে ভ্লগটো অকমান দীঘল হ'বও পাৰে যিহেতু মই 3 দিনৰ ভ্লগ একেলগে শ্বুট কৰি আছোঁ গতিকে এতিয়া আমি যাওঁ আৰু আপোনালোকক তাতে বজাৰত গৈ লগ পাই আছোঁ নহ'লে ঘৰত আহি একদম লগ পাম একেলগে আৰু তো এতিয়া বজাৰলৈ বুলি যাত্ৰা আৰম্ভ মা আৰু মোৰ এতিয়া গৈ আছোঁ আৰু কি কিনো গোটেইখিনি দেখাম ক'ত যাম পাৰিলে মই ভ্লগ কৰিব ট্ৰাই কৰিম তেতিয়াহ'লে বলক গৈ থাকোঁ তো আহি পালোঁ টেইলাৰিংখনত ফাৰ্ষ্ট টেইলাৰিংখনতে আহিছোঁ কাৰণ মোৰ ব্লাউজটো নিব লগা বহুত বেছি ইম্পৰ্টেণ্ট আছিলে সেইটো কাৰণত তাৰপিছত আৰু কিবা কিবি ল'ব লগা আছে যদি ক'ৰবাত কিবা কিনিব যাওঁ নিশ্চয় দেখাম আপোনালোকক তো আৰু মোৰ এটা বিৰাট ডাঙৰ প্ৰব্লেম হৈছে মানে মোৰ চুলিখিনি ষ্ট্ৰেইট কৰাৰ পিছত বহুত বেছি বেয়া হৈ গৈছে দেখিছেনে পিছফালটো কেনেকুৱা হৈছে অকণমান কাটিব লাগিব সেয়া নিজকে চাই আছিলোঁ অকণমান টাইম পাছ তাৰপিছত এতিয়া ব্লাউজটো লৈ ল'লোঁ এতিয়া গৈ থাকোঁ বেলেগ দোকানলৈ
তো এতিয়া আহিছোঁ মই কিবা কিবি কিনিবৰ কাৰণে ষ্টেশ্যনাৰী দোকানখনত। এইখন দোকান খুব বেছি ভাল লাগিছে মোৰ, কাৰণে এইখন দোকান নতুনকৈ দিছে আৰু ধুনীয়া ধুনীয়া জুৱেলাৰীবিলাক পায় ইয়াতে। তো দোকানখন দেখাই দিলোঁ এবাৰ, কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। তেতিয়াহ'লে ব'লক মোৰ বজাৰখিনি কৰিলোঁ আৰু ঘৰলৈ বুলি। আমি কেতিয়াবা আহি পালোঁ বজাৰৰ পৰা, আহি ভাত খালোঁ, ৰেষ্ট ল'লোঁ অলপ। ফোনটো মই চালোঁ কি মই ভিডিঅ'জ আহিছে নতুন নতুন, সেইবোৰ মই চালোঁ। তাৰপিছত মই ভাবিলোঁ যে ভ্লগটো মই কণ্টিনিউ কৰা নাই দেখোন, তো কি আৰু দেখাম, বেলেগ একো দেখাব লগা নাই। মই যিটো কামত গৈছিলোঁ, মানে ভাবিলোঁ কি মই পাৰ্লাৰত যাম, ক'ৰবাত যাম, কিন্তু পাৰ্লাৰ বন্ধ আছিলে আৰু কিবা কিবি কিনিব লগা আছিলে, কিন্তু কিনাহে নহ'ল মোৰ, কাৰণ মোৰ টাইম নিমিলিলে, মাৰো টাইম নিমিলিলে সেইটো কাৰণত। তো এতিয়া মই দেখাব ওলাইছোঁ মোৰ ব্লাউজটো, যিটো আনিব গৈছিলোঁ মই, আৰু লগতে মায়েও কিবা কিবি আনিছে, বাট সেইবোৰ নেদেখাওঁ। বাট মোৰ দুটা বস্তু আছে, সেই দুটা বস্তু দেখাই আছোঁ ৰ'ব। তো ফাৰ্ষ্ট লৈছোঁ মই এইযোৰ ব্লেক কালাৰৰ কাণফুলি। এইযোৰৰ দাম হৈছে 210 টকা। 210 টকা নিলেও কিন্তু মোৰ ভাল লগা কাৰণে আনিছোঁ। এনেও ক'লা কালাৰটোৰ ওপৰত মোৰ আগৰ পৰাই দুৰ্বলতাটো অলপ বেছি, সেইটো কাৰণত। তো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। তাৰপিছত দেখাই আছোঁ মোৰ যিটো ব্লাউজ আনিব গৈছিলোঁ, সেই ব্লাউজটো ৰ'ব। এইটো ব্লাউজ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব দেই। এইটো এনেকুৱা ডিজাইন দিছে বা হাতত এনেকুৱা। এইটো ইভিনিং, আৰু এতিয়া মই চাহ, মেগী, বিস্কিটছ খাম, আৰু লগতে এয়া আমাৰ আলহী ৰখি আছে মেগী খাবৰ কাৰণে, বাট নিদিওঁ মই আজি। তো এনিৱেজ গাইজ, ভিডিঅ'টি বেছি আৰু দীঘল নকৰোঁ, এইখিনি খাই পিনে মই ভিডিঅ'টি এণ্ডিং কৰি দিম। ঠিক আছে, লগ পাই আছোঁ অকণমান পিছত। গাইজ, 3 দিনমান ধৰি অকণমানকৈ আপোনালোকৰ কাৰণে ভ্লগ শ্বুট কৰিলোঁ আৰু ভিডিঅ'টি মই আপলোড কৰিলোঁ। কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব, লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি থৈ দিব। আগলৈ আহি আছে আৰু নতুন নতুন ভাল ভাল ভ্লগ, যদি চাব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। তাৰে কামনাৰে লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ চাই থাকিব মঞ্জুশ্ৰীজ ভ্লগ।